পৰা মই মানসিক শাস্তি বুলি ক'ব লাগিব ভুগি আছোঁ। কাৰণ যদি মিছা বদনাম দিয়া হয়, যেনেকুৱা মই নহয়েই যদি তেনেকুৱা বুলি কোৱা হয়, কাৰ বেয়া নালাগিব। দিনমানৰ পৰা ৰষ্টাৰ হওক বা ইউটিউবাৰে হওক মোক লৈ ভিডিঅ' বনাই আছে যে মই বোলে অহংকাৰী, মই বোলে এনেকৈ মাত নিদিওঁ, মানে সেই নিদিওঁ, লেবেল দিওঁ মই এনেকুৱা। মই ঘৰত থাকোঁ, আমাৰ কোনো ডাঙৰ সেই নহয় বা মই ইমান কমপ্লিকেটেড, মই ইমান ডাঙৰ মানুহ নহয় যে মোক লগ পোৱা টান। আমাৰ ঘৰত গ'লে মোক লগ পায়েই সকলোৱে। তো এতিয়া কিমান এনেকুৱা ইউটিউবাৰ আমাৰ তাত যায়, গৈ পিনে মোৰ লগত ভিডিঅ' বনায়। আপুনি 1000মান চেনেলে পাব চাগে। মই মা কচম বিদ্যা শপত, বিশ্বকৰ্মাৰ শপত মই এইটো সুধি নাচাওঁ যে কি চেনেল এইটো বোলে বা কিমান ছাবস্ক্ৰাইবাৰ্ছ আছে, মই এইটো সুধি নাচাওঁ। মই জাষ্ট ভিডিঅ' ঠিক আছে, ভিডিঅ' বনাইতো ধুনীয়াকৈ নৰ্মেলি ভিডিঅ' বনাই, কিছুমানেতো চেনেল নুখোলোতে আহি ভিডিঅ' বনায়, তাৰপাছত চেনেল খুলি। এতিয়া মই থাকোঁ ঘূৰি, তো কেতিয়াবাতো মই ঘৰত বিজি থাকিব পাৰোঁ, কোনোবা ইউটিউবাৰ আহিব, মই হয়তো সময়খিনি দিব নোৱাৰিব পাৰোঁ। তো মই সিদিনা এজন ইউটিউবাৰ আহিছিল, সি ভিডিঅ'টো কৈছে, মই হাত জোৰ কৰি তেখেতক কৈছোঁ যে আজি নালাগে ভিডিঅ' কৰিব, মই জাষ্ট এইমাত্ৰ গুৱাহাটীৰ পৰা আহি পাইছোঁ, অলপ পিছত কৰিব। তো সি কি কৰিছে, আহি পেলাই এটা ভিডিঅ' বনাই দিছে সম্পূৰ্ণ যে মই বোলে লেবেল দিছোঁ, মই বোলে ডাঙৰ ইউটিউবাৰ, পাত্তা দিয়া নাই। চাওক ময়ো এজন মানুহ। এতিয়া মই আপোনাৰ গাড়ীৰে গৈ থাকোঁ ক'ৰবাত, তো বহুত ভাল লাগে কোনোবাই মাতিলে, কিন্তু হঠাৎ কোনোবাই আহে আগত গাড়ীখন ৰখাই দিব, আৰু যদি কিবা কাৰণত পিছৰ পৰা মাতিব, মই যদি নুশুনিলোঁ, সিদিনা কি কৰিছে, পিছৰ পৰা এটা ভিডিঅ' কৰিছে মোৰ এই থাৰখনত ভিডিঅ' কৰি কৈছে যে ডিম্পুল লেবেল, ডিম্পুল নৰখালে। তো ভাবি চাওক